চকলাই মোৰ গাড়ীখন কটাই দেখাই বনাই দিবো ক'তবা মৰি আছে বাল না ইঞ্জা ভাত ৰান্ধি আছে নেকি নহয় অলপ পিন্ধো দে চকুটো ইমান অসুখ হৈছে মোৰ আৰু মোৰ চেৰা ভাল হ'ব এইফালে বাদ দে জ্বলা মাতে জ্বলা চাই জ্বলা আমাৰ ভাতটো কথা কৈছা না নহ'লে কিন্তু মই কিন্তু ভাত নাখাওঁ তুমি হেলা বুজি নাপাওঁ দা তুমি এতিয়া যাব নাযাওঁ সেইটো কোৱা মোক হা হা সমাজ দাজৰ কথা এনেকুৱা কালিতো নকলিয়ে গোটাইখিনি দে শুন পেকছে দয়ে ভাত চাত খালা খাই দে ফেলে এতিয়া টেনশ্যনৰ ঘৰত গেলি যাই আছে শুন দে ধুনু জলদি আহ কি পাছ পৰি আছ হা এই মই ভুল একবাৰ আছি পেহা আহে নেকি দে হা বতা দে কয় এতিয়া কিয় মাতছ তুমি নাজনা ভাজিবা নালাগে দা নাৰ ঘৰক লক্ষ্মী আহিছ আজি ঘৰটো ভালকে চাই ল আমাৰ সেইটো আৰু ভাতটো কি চাব লাগে তুমি ধনী মানুহ দা এই খেলা বাদ দে ইয়াতে বহু দেৰি হ'ব নাযাওঁ দা পেহী যদি গম পায় কলজা খাব ধৰে যাওঁ আমি এই মাক চকলাই 5 মিনিট টাইম মৰিবা নৰা মোৰ লগত কিমান ভাল পা তুমি মোক গম পালো আজি আৰু এই দে ফোন কৰিব নালাগে দা বেছি টাইম নাযাওঁ কিন্তু হাও তুমি দু কৰো না মানুহ দৰে 1 মিটাৰ ডিষ্টেঞ্চত আছ অলপ বছৰক অলপ আমি মৰমৰ কথা পাতো নালগে নেকি এৰপৰা কচোন মোৰ কিন্তু আৰু ভয় লাগবা বেছি পেহী যদি গম পায় পিঠি ফালি দিব সেই তুমিও মেক চকলাই ভয় কৰি থাক পেহৰে গম পালি এতিয়া মাইৰ বয়াৰে কৰি ৰাখি দিম আৰু তোমাক শুনাচোন এলা বাদ দে মোক এটা মৰম দে তুমি মোক সেইকাৰণে নাচিবা নাকে তুমি অলপ দূৰত যা তুমি মোৰ কাষত আহিলে গাটো ৰিমঝিম কৰিব ধৰে দেখোন ৰিমঝিম কৰাটো বাদ দে মোক মৰম এটা দে এটাই দিম কিন্তু দে হ'ব দে এটাই দে চম্পা তই এতে কি কৰি আছা তই যা বালাজি মায়েৰে তোক কিমান বিশ্বাসত মৰকে খেদেছি তই মোৰ নাক কাণ চব কাটা খেদালিয়ে মইনা আৰু তইও টেনচন তই এনে কাম কিয় কৰিলি নো মইনাৰ লগত জানা বুজা চলিটো হয় তই নহয় মানে খুৰী মই সঁচাকে ভাল পাৱাই তই এলা ঘৰত ক'বা নাংগে যাৰ ঘৰত ক'বা নাংগে আজি ধৰ বে তই সেনে কাম নকৰবি মই এক মস্ত ভাল পাওঁ তই মই ঘৰত ধৰে কৈছো তই ঘৰত কৈ নিদিবি তই মোক যি কয় সেয়ে শুনিবি কিন্তু তই ঘৰত কৈ নিদিবি মই মোৰ জীৱনটোতকে বহুত বেছি ভাল পাওঁ বে মইনা তইও ইমান তলে দৈ ইমান আগবাঢ়িছা তই এলা কথা নকবি ঘৰত মই বহুত ভাল পাওঁ তোৰ মই ভৰিত ধৰো তই মোৰ হাতত ধৰবি তোৰ মই ভৰিত দিছো তই এলা কথা ঘৰত নকবি মই বহুত ভাল পাওঁ মই আৰু থাকিব পাৰিব নোৱাৰি সিও মোক বহুত ভাল পাবি ভৰিত ধৰবা নালাগে দে উঠছোন কিবা এটা কৰিম দে এতিয়া ঘৰত যাও মেক্সক লাই দিনটো যাই খেনটো নাজে দিলে নহয় 12টা বাজে মোৰ কি বা হয় এতিয়া ভাবিয়ে তৎপা নাই তাইও মোক সঁচাকে ভাল পাইছিল পেহাকৰ আগতো কথাখিনি ক'লা পেহাকে বা এতিয়া কি কৰে তাই নাহো বুলি কৈছিল ময়ে তাইক জোৰ কৰি আনিলো মাক চকলাই যত বত খানে লাগালো আনি ভাই তাৰপিছত কি হলাই তাৰপিছত তাৰ দুখৰ সিমান হ'ল কিনকে পেহাকে যত লাগালা নেকি তাৰপিছত তাইক পেহাকে নি ঘৰত থৈ আহিল থৈ আহিছে আৰু মাকৰ আগত গোটাখিনি কথা ধৰে কৈ আছি তাৰপিছত টেনচনে ফোন মাৰি থাকে তাই ফোনটো ৰিচিভ নকৰে হৈ গেল নহয় টেনচন কি কৰবি ভাই শুন তাৰ মানে যত খলা পেহাকে লাগালা ধেত বহিনীৰ বুটাক কি শুনি আছা তেতিয়াৰ পাই পেহাকেতো যত লাগালা হয় দে মইতো কৈছো সেইটোৱে দে কৈ এতিয়া তাৰপিছত তাইৰ এতিয়া বিয়া মাক চকলাই কিনকে আই মইনা মইনা মইনাক মাতছ মইনা বাগাত দি আছে ৰবা যচোন তাইক মই মাতা বুলি ক'বা তাইক আকৌ বৰ বেছি ভুকি নাথিবা তাই আকৌ জানা নাই না যোৱা তোমাৰ কাৰণে আপি লাই বেছি যোৱা আজি মোৰ লাজ সন্মান পানী কৰি পেললা আপি যোৱা মাতা মইনা মা কি এই দেউতাৰে মাতছি এফালে আছোন কি দেউতা চাও এফালে তোক চাবা কালি এটা দৰা আহিব তই মুখখন ইনকে ফিকি নাথকিবি ভালকে মাতবোল কৰবি কথা বতৰা কৰবি দৰা চাকৰি কৰে পুলিচত তই ইয়াৰ টেনচনৰ লগত ফোন চোন কৰি নাথকিবি তই নিজে ভাবি চাচোন কান্দুৰ ঘৰখন আৰু আমাৰ ঘৰখন মিলে না সি এটা বেকাৰ চলি তাতে আৰু আমাৰ পেহীৰকো বিয়া দিছো এলা কথা পাৰি যা তই আৰু চেষ্টা কৰবি তই কালি চাবা আহিব দৰা পুলিচত চাকৰি কৰে দৰাৰ পচন্দ হলি এইটো মাহত তোৰ বিয়াই হ'ব যা এতিয়া যা মোৰ কথাখিনি মনত ৰাখবি যাতে উল্টা একো নকৰা পুলিচত চাকৰি কৰে পুলিচত চাকৰি কৰে যা এতিয়া মনাখন লৈ আহ আৰু কি লাগে ক মই বাজাৰখিনি লৈ আহো আনো দে মই মনাখন
দৰে এতিয়া তাৰমানে বেয়া। দৰা চাবা আহিল, পচন্দ বা হ'ল না কি তাৰ? হৈছে বোধহয়, নহ'লে আৰু ই ইমান টেনশ্যনত ভিত থাকিব না, তাতে আৰু ফোনটো ৰিচিভে কৰা নাই তাৰ। পাজা ভাই, টেনশ্যন আছে দেখুৱা এইটো পাছফালে। কতে মেক চকলাই। এই পিছফালে তোৰ পিছফালে। হয় তো ভাই। টেনশ্যন কি ভাই, তন্দে ইয়াতে আছা? আছো ৰ, তই তো হাতত কি লৈছা ভাই? মই অলপ চাৰা হোৱাৰ কাৰণে লৈছো এইটো বন ভিঠা। বহিনীৰ পুতাক এইটোৰ বিষয়ে বেলেগ আনতো মই। টেনশ্যন এইটো ফেইনেল আনতা ভাই, চা মোক দিয়ে তো। ভাই তইনো এইটো নিফেলে কি করবি, তই এনো হজম করবে আইবার নহয় এইটো। টেনশ্যন তই পাগলা থাকলা হলি না কি? আপি বহুত আছে তই আপিৰ কাৰণে এলাও কৰিব চা। আপিটো বহুত আছে মই জানোৱে, কিন্তু এইটো তাই নহয় না, তাই হ'ল মোৰ বুকুৰ আগফালা। টেনশ্যন এলা বাদ দিচোন, তাই এটা ফোন মাৰিছাচোন, কিবা এটা ডিছকাছ কৰো দে। ভাই কেইবাৰ ফোন মাৰিলো ময়ে নিজে নাজানো, তাই ফোনটো ৰিচিভ নকৰে যদি ফোনটোৱে ৰিচিভ নকৰে বাউদা, তোৰ বোলে সেইটো বুকুৰ আগফালা ভাই। তাইৰ লগত মোবাইলটো নাকঠিব পাৰে, তাইও যে মোক ভাল পায় এইটো মই জানো নহয়। দেচোন একবাৰ কৰি চাওঁ, কিজানি তাই ৰিচিভ কৰে।